হেল্ল' এভৰিৱান, সকলোকে ইতিমধ্যে গম পাইছে মেট্ৰিকৰ ৰিজাল্ট যে আজি দিব। তো আজি এতিয়া চাম আমি এই ৰিজাল্ট কোনটো ৱেবছাইটত চাব বা কি ৱেবছাইটত আমি ৰিজাল্টটো চাবলৈ পাম। এইখন হৈছে ছেবাৰ ফালৰ পৰা অহা অফিচিয়েল ন'টিছ আৰু এই ন'টিছখনত লিখা আছে আৰু ৱেবছাইটকেইটা দিয়া আছে। প্ৰথমতে ইয়াত কি লিখা আছে যে প্ৰেজেণ্টলি ষ্টুডেণ্টছ উইল হেভ টু ডাউনলোড ইয়াৰ ডিজিটেল মোড মাৰ্কশ্বিট থ্ৰু ৱেবছাইট এণ্ড কেন ভিউ দিয়াৰ মাৰ্কশ্বিট থ্ৰু মোবাইল এপ ফ্ৰম 10:30 AM অফ 11 এপ্ৰিল। আজি অৰ্থাৎ 11 এপ্ৰিলৰ 10:30 পৰা আপোনালোকে যিবিলাক ষ্টুডেণ্টছে পৰীক্ষা দিছে তেওঁলোকে মাৰ্কশ্বিটখনৰ ডিজিটেল কপি ডাউনলোড কৰিব পাৰিব আৰু ৰিজাল্টবোৰ চাব পাৰিব। আৰু ৰিজাল্ট কেনেকৈ চাব সেইটো ইয়াত লিখা আছে। প্ৰথমতে ৰোলটো মাৰিব লাগিব B2500 ইয়াতে যিটো হয়, তাৰপিছত নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। আৰু কি ৱেবছাইটত পাব ৰিজাল্টটো ইয়াত দিয়া আছে। এইকেইটা ৱেবছাইট sebaonline.org, তাৰপিছত আছে ৰিজাল্ট শিক্ষা, আসাম শিক্ষা, ইণ্ডিয়া ৰিজাল্টছ, জাগৰণজোছ.com, schools9.com, ইণ্ডিয়ান এক্সপ্ৰেছ.com, আসাম ৰিজাল্ট.in, তাৰপিছত আসাম জব এলাৰ্টছ, www.vidyavision.com, তাৰপিছত iresults.net, iresults.in, ndtv.com, ndtv.in, আৰু ASCB ৰিজাল্টছ অৰ্থাৎ ছেবাৰ ফালৰ পৰা এটা এপ আছে ASSEB। তো এই এপটো ডাউনলোড কৰি পেলাই তাতো ৰিজাল্ট চাব পৰা যাব। গতিকে যিসকলে পৰীক্ষা দিছে তেওঁলোকক শুভেচ্ছা জনালোঁ। সকলোকে আশা কৰিছোঁ সকলোৰে ফলাফল ভাল হ'ব, ৰিজাল্ট ভাল হ'ব আৰু ভৱিষ্যত জীৱনৰ কাৰণে শুভেচ্ছা জনালোঁ। তো তোমালোকে এই ৱেবছাইটকেইটাত চাই পেলাই ৰিজাল্টটো চাব পাৰিবা আৰু নিজৰ মাৰ্কশ্বিটবোৰ ডাউনলোড কৰিব পাৰিবা। গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। সকলোলৈকে শুভেচ্ছা জনালোঁ আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। থেংক ইউ।